জাইকা আমাৰ ভেটাপাৰাৰ দলংস্থিত এখন জাইকা বিৰিয়ানীৰ দোকান। আপোনালোকে ফুড খাই বহুত ভাল পায় ন, কিন্তু এই ফুড খাব আহিলে পঁইতাচোৰাও খাব লাগিব। তাৰ বাবে আপোনালোক সাৱধান হৈ যাওক, কাৰণ আমাৰ বাচ্চাবিলাক আমি বেছি ফুডছ খোৱা ন। এই ফুডছবিলাক কেনেকৈ তৈয়াৰ হয়, কি হয়, তাৰে ভিতৰৰ অৱস্থা কি, কেনেকৈ চলাই আছে, কেৱল টকা লাভ কৰাৰ স্বাৰ্থত, ধনৰ আশাত মানুহৰ জীৱনক লৈ খেলা খেলি আছে এইবিলাকে। আৰু আমাৰ ফুড এণ্ড চিভিল যিটো আমাৰ ডিভিজন আছে, যিবোৰ পাৰ্ট আছে, চৰকাৰী হেৰি আছে, সেইটোৱে আমাক কি কৰি আছে, কোনো নাই, কেৱল দৰমহাখিনি লৈ আছে, কেৱল দৰমহা লৈ আছে আমাৰ ফুড এণ্ড চিভিল ডিপাৰ্টমেণ্টে। যদি দৰমহা লয় ইয়াৰ ওপৰত কি একশ্যন লয় আমি কালি দেখা পাম। দুনিয়াৰ বেয়া এনেকুৱা লেতেৰা মানে ভিতৰত এনেকে মানুহক পাব্লিকক কৈ আছো তোমালোকে। এয়া আপোনালোক চাওক, এখন কি বিৰিয়ানীৰ দোকান এই বিৰিয়ানীৰ দোকানত এইবিলাক চাওক, এই লেতেৰা এতিয়া হতাই আছে। এজন মানুহে খাদ্য খাই থাকোঁতে পঁইতাচোৰা কামুৰি খালে। এতিয়া তেওঁৰ কি হয় প্ৰয়োজনটো নাজানো, কিন্তু এওঁলোকে কেনেকৈ অৱস্থাত বনায় আপোনালোকে এইটো চাওক। এয়া চাওক, এয়া গোন্ধটো ওলাই আছে, মই নিজে গোন্ধ পাই আছোঁ। এয়া চাওক, এইখন খাদ্য খোৱা হোটেলখনত বনোৱা বস্তুটোৰ এয়া হ'ল নমুনা। এইবিলাক চাওক আপোনালোকে, এইবিলাক জাবৰ জোথৰ। এইটোতো আজিৰ দিনত নহয়, গোন্ধও আছে, ইয়াত আহিব নোৱাৰি। আপুনি চাওক, এয়া খাদ্য বনাই আছে, মই আপোনাক গোটাই বস্তু দেখাই আছোঁ। এইবিলাক চাব দেই, কোনো ঢাকন নাই, ব্যৱস্থা নাই। এটা সাধাৰণ ৰুমত এই এনেকৈ এই লেতেৰাবিলাক, সেইবিলাক গোন্ধ, এটা গোন্ধত আহিব নোৱাৰি। অথচ কি কৈ আছে আমাক বিৰিয়ানী, চিকেন বিৰিয়ানী, হায়দৰাবাদ বিৰিয়ানী আৰু কিবা কিবি। আৰু কোনে খাইছিলে দাদা, কোনে খাইছিলে এইটো বিৰিয়ানী? ইয়াত কি কৈছে পঁইতাচোৰা। এইটো চাওক, মই জুম কৰি দেখাই দিছোঁ। এই পঁইতাচোৰা খাই 3 টুকুৰা কৰি দিলে মানুহটো, একফালে খালে, এইটো টুকুৰাটো এটা ৰৈ গ'ল। এতিয়া আপোনালোকে চাওক, এইবিলাক বিৰিয়ানী এইবিলাক বিৰিয়ানী, এইবিলাক হ'ল কোনো ঢাকনৰ ব্যৱস্থা নাই। চাওক, কোনো ঢাকনৰ ব্যৱস্থা নাই ইয়াত। এইটো বাৰু শেষ হৈছে, মই আপোনাক দেখাই আছোঁ। এইবিলাক কেৰাহীত তেল যে দেখা হৈছে, এই কেৰাহীত তেল আকৌ কালি বনাই খুৱাব আপোনালোকক। এই কেৰাহীত তেলতে কালি বনাই খুৱাব, কোনো ঢাকন নাই ইয়াত। নিঙনি মুতিলেও একো নাই। এই চাওক, এই ৰাখিছে চাওক। আৰু আপোনাক ফ্ৰণ্টত দেখাই আছোঁ আপোনালোক কিছুমান বস্তু। এয়া বিৰিয়ানী লাগিছে, এইমাত্ৰ ঢাকন দিছে, মই অলপ ঢাকন দেখা নাই। আপোনালোকে চাওক, ইয়াত কোনো গ্লাছৰ ব্যৱস্থা নাই। একচুৱেলি ইয়াত নিয়মত ইয়াত গ্লাছৰ ব্যৱস্থা থাকিব লাগে, যাতে পঁইতাচোৰা এটা আহি পৰিব নোৱাৰে। এতিয়া এজন মানুহ আছে, এইজন মানুহ এওঁ পঁইতাচোৰা খাই এতিয়া বমি কৰি আছে। পিছত কি হয় নাজানো। আৰু এই ক্ষেত্ৰত আমাৰ চিভিল ডিপাৰ্টমেণ্টে, ফুড এণ্ড চিভিল ডিপাৰ্টমেণ্টে কি কৈছে আমি নাজানো। কাৰণ কিহৰ কাৰণে যে এজন মানুহে খাদ্য খাব আহে, পইচা দি খায়, কিবা বিৰিয়ানী, হায়দৰাবাদ বিৰিয়ানী, কিবা বিৰিয়ানী, কিন্তু এইটো কথা নহয়। এই কথাটো হ'ব নালাগে। আমাৰ ফুড এণ্ড চিভিল ডিপাৰ্টমেণ্ট আছে দেখোন, সৰু সৰু দোকানবিলাক উঠাই দিয়ে, কিবা পালে ভুল ধৰে। এতিয়া এওঁলোকৰ পাছত কি ব্যৱস্থা লয় আমি চাম। ফুড এণ্ড চিভিল ডিপাৰ্টমেণ্টে কি কৰে চাওঁ। নে তেওঁলোকে এনেই দৰমহা লৈ আছে নেকি আমাৰ পৰা? দৰমহা যদি লৈ আছে তেওঁলোকে ব্যৱস্থা কৰক, ব্যৱস্থা গ্ৰহণ কৰক ইয়াৰ ওপৰত। থেংক ইউ।